ঐ সিংহল চলিহা তই এটা মস্ত দালাল লফংগা চুৰ তই যে বীৰ লাচিত খানাৰ সেনা হৈ আছ বীৰ লাচিতৰ প্ৰধান সেনাধ্যক্ষ কোন আছিল বাঘ হাজৰিকা মুছলমান কুটা তেতিয়া কৈ চলিহা মলিহা ফলিহা কোনো নাছিল তই ক'ৰ পৰা আহিলি চলিহা সেনা বনাবলৈ আৰু চলিহাটো বিহাৰত তই বিহাৰীহে তই অসমীয়াও নহয় তই যে সেনা বনাইছিল লৈছ কিহৰ সেনা এডাল ফাল্টু কথা যে বকি থাকে ইটোক চেলেঞ্জ কৰা সিটোক চেলেঞ্জ কৰা মাৰ পোৱা নাই দালাল পইচা লোভত উল্টা পুল্টা কৈ থাকা এটা ইয়া ভাঙা চিঙা কাঁহী এখন লৈ পেলাই ৰাস্তাত বহি থাকিব নোৱাৰা পইচা খাবলৈ কুত্তা চালা দুনিয়াৰ যে তই লফংগা কৰি ফুৰিছা তই কি বুলি ভাবিছা তই একো ঘটঘটাই দিয়ে মই অসমত থাকিব অসমৰ মানুহ চবে মিলিজুলি থাকিব তই পইচা লৈ পেলাই দালাল কৰি মাহে খাবি তই কাৰো একো ঘটঘটাই দিব নোৱাৰা চুতীয়া চালা নমুনা সিংহল চলিহা লাচিতৰ সেনাত চলিহাৰ নামেই নাই ইডাল আহিলা কৰো লাচিত সেনা ফোফ জো কৰিছে আল্লাহ বদমাছ কাহিকা হাৰামখোৰ